আজি 3 আগষ্ট আৰু এতিয়া দুপৰীয়া 2:30 বাজিছে আৰু মই এটা বস্তু দেখুৱাইছোঁ। এইবিলাক সভ্য সমাজৰ অসভ্য মানুহ কিছুমান, এইবিলাক সভ্য সমাজৰ কিছুমান অসভ্য মানুহ যিবিলাকৰ এইখন গাড়ী এখন চাওক, তেওঁলোকৰ ইয়াতে চাওক এইটো কি দিয়া আছে, এইবিলাক চাওক সভ্য সমাজৰ অসভ্য মানুহেৰে ভৰা এইখন গুৱাহাটী। সভ্য সমাজৰ অসভ্য মানুহ এইবিলাক, গাড়ী নাম্বাৰবিলাক চাই লওক আপোনালোকে, চব অভাৰটেক কৰি কৰি আহি গোটেই জাম লগাই দিয়ে। এইবিলাক হ'ল সভ্য সমাজৰ অসভ্য মানুহ, এইবিলাক গাড়ী নাম্বাৰ চব ৰং চাইডে আহি পেলাই কেনেকুৱা শাস্তি কৰে সকলোৰে কাৰণে চাওক। এয়া হ'ল গুৱাহাটীৰ সভ্য সমাজৰ অসভ্য মানুহ। গাড়ী লাইচেঞ্চ দিয়া লৈ চব শিক্ষিত হয়, কিন্তু গোটেই ৰাস্তাটো জাম কৰি দিয়ে চালৰ পৰা। এই চব বাইকৰ নাম্বাৰবিলাক চাই লওক, এইবিলাক হ'ল সভ্য সমাজৰ অসভ্য মানুহ এইবিলাক। মই আৰম্ভণিৰ পৰা দেখুৱাই আছোঁ। এইটো ভৰলু ৰেলগেট জাম আছে আৰু এই চাওক বাওঁফালে গোটেই ৰং চাইডে গাড়ীবিলাক আহি পেলাই গোটেই ৰাস্তাটো জাম কৰি ৰাখিছে। এইবিলাক হ'ল সভ্য সমাজৰ অসভ্য মানুহ। লাইচেঞ্চখন লোৱাতে শিক্ষাগত অৰ্হতা চবৰে আছে। সেই বাইকৰ নাম্বাৰ দেখুৱাই দিছোঁ সকলো চাওক, সকলোকে দেখাই দিছোঁ মই। আগষ্ট 2:30 বজাত এইটো চিন ভৰলুত। এয়া ভৰলুৰ চব ৰং চাইডে আহি পেলাই ৰাস্তাটো গোটেই জাম কৰি দিব। এতিয়া এওঁলোকৰ কাৰণে এম্বুলেঞ্চ ফচিব ইয়াতে, এতিয়া এম্বুলেঞ্চৰ পৰা আদি কৰি চব ফচি যাব ইয়াতে। এই সাধাৰণ এখন গেটৰ দৃশ্য, এনেকৈ বহুত কেইখন গেট আছে আৰু এই অ'টই কেতিয়াও নিয়ম নামানে। এই চাওক ইয়াত ড্ৰাইভাৰ নাই, অ'টবিলাকে কেতিয়াও নিয়ম নামানে। সেইটো চাওক, অ'টখনৰ নাম্বাৰটো চাওক, এই গোটেই ৰাস্তাটো এতিয়া জাম লগাব।